हेलो गाइस बैक टू माय न्यू चैनल आशा करूँ सबै ভালো আছে আৰু মোৰ ভাল আজি মই নতুন ভিডিঅ' লৈ আহিছোঁ তো যদি ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰিব সাবস্ক্ৰাইব কৰিব তো আজি মই ঘৰত কাম কৰি আছোঁ কামটো এনেকুৱা নহয় এইফালে এইবিলাক কাম লাগি আছে এইটো ইয়াত ফিল্টাৰ বহোৱা হ'ব ফিল্টাৰ বহাই মেলিহে ঘৰৰ কাম চলিব এয়া মছলা চছলা মৰা হৈ আছে এইফালে আধা কাম হৈ গ'ল এইফালে আমাৰ বাবুৱে কাম লাগি আছে মোৰ কেমেৰামেন সেকেন্ড ক্যামেৰামেনৰ লেঙেৰা হৈ আছে ধৰচোন ধৰ তো মই অলপ মছলা চছলা কঢ়িয়াই লওঁ এই টাকা বনাই দিওঁ লগাইছে এয়া মছলা ভৰাইছে দাদাই এই তাত এইটো হ'ল গোপাল এটা চকুত বিছা দাগা নিচিনা হৈ আছে গোপালৰ ধাপলে যা ধাপলে গাইছ ইয়াত বহাব গোপালে যোগালি ওলাইছে গাইছ हेलो गाइस ये मसाला उठाइছে गाइस কমিলে তুমি দেখলা কমিলে কৈছিলে নামঘৰ পৰা অকণমান আনি লওক বুলি একেবাৰে চিমেণ্ট কৰিলে ইয়াত পানী বেছি মাৰিলে মানে এইটো ফাটি যাব হেৰি হৈ যাব চিমেণ্ট আনিছে দাদাই ফাটি যাব তই যা নামঘৰ পৰা লৈ আনিছ চিমেণ্ট পানী মিলাই দিছোঁ নামঘৰতে মোক দি দে ইমান কমি গ'ল চিমেণ্টখিনি কম বেয়া হ'ব নহয় একেবাৰে কমি গৈছে লগাই চিমেণ্ট ঢালিছে দাদাই তাত চিমেণ্ট মিলাইছে এয়া গোপালে আনিছে এয়া দাদাই মছলা নিছে গাইছ এইটো গোপালে মছলা ভৰাব এতিয়া এইটো গাইছ দাদাই মছলা ঢালি আহিছে লাইক এটা সাবস্ক্ৰাইব শ্বেয়াৰ কৰিব তো গাইছ আমাৰ পকা কাম কমপ্লিট হৈ গ'ল তো এতিয়া আমি পকা কাম কমপ্লিটটো দেখুৱামগৈ আৰু দেউতাই ফিনিচিং মাৰি আছে মোৰ কাম আছে মই ভৰি হাত ধৰি দিলোঁ আমাৰ কাম খতম এই ফিল্টাৰটো নি পিনি ইয়াত বহাব আৰু ইয়াৰ ওপৰত ডাবল দিয়া হ'ব আৰু এটা ফিল্টাৰ দিয়া হ'ব তো আৰু মই ইয়াৰ পৰা এইডোখৰ পৰা মিচিং মানুহ এটা ধানি আছে মানুহটোক অলপ হেল্প কৰি দিব লাগিব এইফালৰ পৰা আনি আছে তো মই তাৰ পৰা ধানৰ মুঠি আনি ল'ম হেল্ল' গাইছ দাদা গৈ আছে এতিয়া হেল্ল' গাইছ এইজন মানুহৰ ধান আনিব গৈছে দাদাই সেই দাদাও আহিছে পিছত ইয়াত থ'ব
ইয়াত থ'ব। ইয়াত দাদাও আনিছে লগতে। ঘৰত কাম চাম কৰি আহি গ'লোঁ। গৰু আনিব গৈ আছোঁ মই। এতিয়া 3টামান বাজিছে, গৰু আনি ল'ম। মই গৈ আছোঁ, দূৰ আছে, আগতে ৰখাইছোঁ। আগৰ ভিডিঅ' দেখিছে মই গৈ অনা জেগা। মই গৰু আনি ল'ম, চাই দিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়া কমেণ্ট কৰিব, কমেণ্ট কৰিব নাপাৰিব ভিডিঅ' কেনেকুৱা হ'ব। আৰু ছাবস্ক্ৰাইব কৰিব, লাইক এটা কৰি দিব। বাকী খালী আছে, এইফালে অলপ মানুহ আছে, বাকী খালী। এন্তে দুটা পুৰা ঠেলা লাগি আছে। ষ্টাইট দি ল, ষ্টাইট দি ল, ষ্টাইট দে, ষ্টাইট দে। মানে বাইক চলাব শিকি আছে, বাইক। মই গৰু ল'ব সেই বঞ্জা বস্তু এটা দেখি গ'লোঁ। বস্তুটো কি বস্তু চাব আহিব নেকি? ৰখাই আছোঁ বোলক। দুজন মানুহে পানী সিঁচি সিঁচি মাছ ধৰি আছে নদী কিনাৰত। নদী মানে নদীয়ে বুলি ক'ব পাৰি, নদীয়ে হয়। মাছ পাইছে নাই সুধিম বোলক, কি মাছ পাইছে চাম বোলক। এই দুজন মানুহে মাছ ধৰি আছে। ইয়াত বেটা মাৰি লৈছে, মাছ আছে বাৰু। পাইছে নাই মাছ? পুঠি মাছ ওলাইছে। ডাঙৰ মাছ ওলাইছে নাই? ডাঙৰ মাছ নাই, শ'ল পোৱালি চ'ল পোৱালি ওলাব লাগে ইয়াত। মাছ ধৰি আছে আৰু ভালেই হ'ল, সদায় পানী গছকিব লাগে এইকণত। আজি ভেটা মাৰি দিলে, কাইলৈৰ পৰা পানী গছকিব নালাগে আৰু। মই পাই গৈছোঁহি।